दनं खसुगाव बियाबनि खाथामफोराव इउपिपिएल आरो बिजेपिनि मददगिरिफोरा बिपिएफ दोलोआव हाबफैदों। राजखान्थियारि नोजोरजों बुंफबनाय आबहावायाव इउनाइटेड पिपल्स पार्टी लिबारेल आरो भारतीय जनता पार्टीनि 300निबो बांसिन मददगिरिफोरा दनं खसुगाव बियाबनि सिङाव थानाय खाथामपुर रबर हाथाइनि साखाथियाव मोनसे लांदां फोथाराव हाग्रामा महिलारि दैदेननाय आरो एमएलए रबिराम नार्जारिनि नुजाथिनायाव बिपिएफ दोलोआव सा 300निबो बांसिन सुबुंफोरा जयनिं जाफैयो। बे जयनिं हाबाफारियाव बिपिएफनि गोबां गागि दैदेनगिरि आरो जायगानि दोलोनि थान्दैफोरा बाहागो लायो। बे जयनिं हाबाफारियाव बिपिएफनि गोबां गागि दैदेनगिरि आरो जायगानि दोलोनि थान्दैफोरा बाहागो लायो। बनि प्रसाद बर' जायखौ सरासनस्रायै फालुआन होनना मोनथिनाय जायो, बिपिएफ खसुगाव ब्लकनि आफादगिरि आरो गसाइगाव ब्लक बिपिएफ लाइमोन गांखंनि आफादगिरि नरपति ब्रह्मआबो बे जयनिं हाबाफारियाव बाहागो लायो। सके आमार कारणे এটা খুব মানে কি কয় সন্তোষজনক এটা বিষয়। আমি সঁচাকৈ উৎফুল্লিত হৈছো যে আমাৰ আদিবাসী সম্প্ৰদায়ৰ তেখেতসকলে 145 জন আমাৰ দললৈ যোগদান কৰিছে সান্তাল সম্প্ৰদায়ৰ মানুহবিলাকে। আৰু ইয়াৰ লগতে আমাৰ 100 জন মান বড়ো সম্প্ৰদায়ৰ যিসকলে ইউপিপিএল কৰা এই সকলে আজি আমাৰ বিপিএফ দলত যোগদান কৰিছে। টোটেল 250ৰ অধিক মানে ইউপিপিএল দলৰ পৰা বিজেপি দলৰ পৰা আহি পেলাই বিপিএফ দলত যোগদান কৰিছে। আৰু তেওঁলোকে মানে যিকোনো প্ৰকাৰে বিপিএফ দলকে চৰকাৰত আনিবৰ কাৰণে বিপিএফ দলৰ হৈ আজিৰ পৰা কাম কৰিব। এটাই মাত্ৰ সিদ্ধান্ত তেখেতসকলৰ যে যিকোনো প্ৰকাৰে বিপিএফ দলে চৰকাৰত আহিব লাগে আৰু ইয়াৰ কাৰণে তেওঁলোকে বিপিএফ দলৰ লগত যোগদান কৰিছে। এইটো ৰাজনৈতিক দলবিলাকৰ এটা কেৰেক্টাৰ হয়, মানে একত্ৰিত শক্তি কেনেকৈ বিভাজন কৰি নিজৰ ক্ষমতা ইয়াত প্ৰতিষ্ঠা কৰিব পাৰে। ইয়াৰ কাৰণে শক্তিশালী ৰাজনৈতিক দলবিলাকে সদায় অহৰহ চেষ্টা চলায় আৰু সেইটোৱে আমাৰ মাজত হৈ আছে। এতিয়া বিটিচি অঞ্চলত বড়ো ৰাজনীতি আজি বিভাজিত যদি হৈ আছে, নিশ্চয় মানে বাহিৰা শক্তিৰো এটা ইয়াত প্ৰভাৱ আছে। বাহিৰা যিবিলাক মানে শক্তি, এই শক্তিবিলাকে উদগনি যোগাইছে। গতিকে ৰাজনৈতিক দল হিচাপে আজি শক্তিশালী স্থানীয় দলবিলাকক দুৰ্বল কৰিবৰ কাৰণে বাহিৰা শক্তিবিলাকে চেষ্টা চলোৱাটো একো অসম্ভৱ নহয়। আমিহে সুযোগ দিব নালাগে, আমি একত্ৰিতভাৱে আগবাঢ়িব পাৰিব লাগিছিল। আমি একত্ৰিতভাৱে আগবাঢ়িব পাৰা নাই, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু ইয়াৰ কাৰণে আজি বাহিৰা যিটো ৰাজনৈতিক শক্তি তেওঁলোকে সুযোগটো গ্ৰহণ কৰি মানে ইয়াত কাম কৰিবলৈ সুবিধা পাইছে কৰিব। আমাৰ ইউপিপিএল দলৰ তেওঁলোকৰ শক্তিৰ যিটো মানে যিমান তেওঁলোকৰ শক্তি আছে, এই শক্তিৰ প্ৰমাণটো ইতিমধ্যে আমাৰ ৰাইজে পাইছে। তেখেতসকলে আজি কি কয় আমি নাজানো তেওঁলোকৰ এলায়েন্সৰ কি বুজা পৰা তেওঁলোকৰ আছে। এলায়েন্সৰ ছাত্ৰতে এলায়েন্সৰ প্ৰেছাৰত থাকি তেখেতসকলে একো কাম কৰিব পৰা নাই। তেওঁলোকে কাম কৰাৰ যিখিনি স্বতন্ত্ৰতা বা যেনেকুৱা ধৰণৰ মানে সময়মতে আঁচনিবিলাক ৰূপায়ণ কৰিবৰ কাৰণে ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব লাগিছিল। তেখেতসকলৰ মাজত এটা সমন্বয়ৰ অভাৱ, তেওঁলোকৰ এটা বুজা পৰাৰ অভাৱ, বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টে তেখেতসকলক সময়মতে সহায় নিশ্চয় যেনেকুৱা ধৰণৰ সহায় কৰিব লাগিছিল সেইখিনি সহায় কৰা নাই। আৰু এইবিলাকৰ কাৰণে আজি ইউপিপিএল দলৰ নেতাসকলে সময়মতে আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ সামৰ্থ্য নহ'ল, বিফল হ'ল। আৰু এনেকুৱা ধৰণৰ প্ৰেছাৰত থাকি কাম কৰিব লগা হোৱা এই দলৰ দ্বাৰা দি বিটিচি অঞ্চলৰ ৰাইজৰ একো মানে কোনেও কাম কৰিব নোৱাৰে বা বিটিচি অঞ্চলৰ ৰাইজৰ একো লাভ নহ'ব। গতিকে এওঁলোকৰ দ্বাৰা দি বিটিচিখন উদ্ধাৰ কৰাটো কেতিয়াও সম্ভৱ নহয়। তেখেতসকল অলৰেডি প্ৰমাণিত হৈ গ'ল যে এওঁলোকে একো কৰিব নোৱাৰে, ফেল হৈ গ'ল। আৰু কাৰোবাৰ প্ৰেছাৰত থাকি কাম কৰা এটা দল বুলি তেখেতসকলৰ নিজৰ পৰিচয় তেওঁলোকে দাঙি ধৰি লৈছে। গতিকে এতিয়া বিটিচিখন যদি উদ্ধাৰ কৰিব লাগে, একমাত্ৰ বিপিএফ দল আছে, বিপিএফ দলেহে মাত্ৰ বিটিচিখন উদ্ধাৰ কৰিব পাৰিব। বিটিচিখন শক্তিশালীভাৱে সুচাৰুৰূপে ভালকৈ চলাব পাৰিব, ৰাইজৰ হিতৰ কাৰণে কাম কৰিব পাৰিব। উন্নয়নৰ কাম কাজ বিপিএফ দলেহে ভালকৈ হাগ্ৰামাৰ নেতৃত্ব কৰিব পাৰিব বুলি ৰাইজে ইতিমধ্যে আস্থা বিশ্বাসত লৈছে। আৰু ইয়াৰ কাৰণে বিপিএফ দলৰ দ্বাৰাই বিটিচিখন উদ্ধাৰ কৰিবৰ কাৰণে আগুৱাই আহিছে। गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट, NBT लाइभ।